এয়া হৈছে আমাৰ বাচ্চে পাৰ্টি হেল্ল' গাইজ গুড মৰ্ণিং কি খবৰ সকলোৰে নিশ্চয় সকলো ভালেই আছে মই কুকি আৰু সকলোকে পুনৰবাৰ মোৰ ফালৰ পৰা বহুত মৰম যাচি মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আজি হৈছে দেওবাৰ আজিতো কলেজ নাই ভাবিছোঁ আজি ব্লগ এটা ষ্টাৰ্ট কৰোঁ সেই একদম আজি বিচনাৰ পৰা ষ্টাৰ্ট কৰিলোঁ আজি দিনটো কি কৰোঁ কি নকৰোঁ সকলোবোৰ দেখাই গৈ থাকিম গতিকে এতিয়াই কওঁ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব আৰু যদিহে আপুনি নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব অ'কে এতিয়া আমি উঠি যাওঁ ৰ'দৰ ওচৰলৈ ৰ'দ जो मिला कभी ना किया था खुद पे इतना गौर हाँ होगी गुड मॉर्निंग हाय गोडिया नपाई इतु sama desa jadi nak apa itu mah kan ni buat apa mau ninjak itu mah kau ni pada sekolah ni mana ada ৰ'দত বেছি দেৰি থাকিব নোৱাৰে সেইকাৰণে ভিতৰলৈ উঠি আহিলোঁ বৰ পুৰে পাই মানে যাবলৈ একদম মানে ৰাতিপুৱা বিচনাৰ পৰা উঠি একদম ডাইৰেক্ট দৌৰি ওলাই আহোঁ আগফালে ৰ'দ ল'বলৈ তাৰপিছতে হেৰি হ'ল এইটো কি বুলি কয় আজি মোৰ উঠা বহুত দেৰি হ'ল বহুত মানে 7:30 বাজিলে এতিয়া এইভাগেতো মই সোনকালে উঠোঁ কাৰণ আজি ছানডে আজি কলেজো নাই ভাবিলোঁ আজি অকণমান দেৰিলৈকে শুওঁ কিন্তু দেৰিলৈকে শুলে কি হ'ব আজি আপোনালোকক ৰাতিপুৱা দৃশ্য দেখাব নোৱাৰিলোঁ মই ৰাতিপুৱা সদায় খোজকাঢ়িবলৈ যাওঁ শেৱালি ফুল বুটলি আনো এতিয়া শেৱালি ফুলৰ বতৰ সেয়ে আজি সেইটো দেখাবলৈ নোৱাৰিলোঁ তাকে এখন বেয়া লাগি আছে আৰু যি কি নহওক আমাৰ ঘৰৰ ফুলে দেখাওঁ ৰ'ব দুপামান খালি এইটো আন এটা মোৰ ফেভৰেট টাব এলেহুৱা মানুহৰ যেন দিনবোৰ নাযায় নোপোৱাই মই বহু কোম্পানীয়ে বনোৱাতকৈ আৰু এনেকৈ বটল দুটা ৰেডি কৰি থৈ দিওঁ এতিয়া যাওঁ ব্ৰাছ কৰোঁগৈ চলো ভালে খুদা ভালনে মানে বাবা কবিতা এটা গাই দিয়া মতা কবিতা গাম কবিতাটো না মেকুই গগচলা তুমি দিদিলা গচলু মিটিং এটা বুলি বটে চাপা গায় ইন্ডিয়া পেইদে বুটলে কান বাবা তালি ইয়ো বাবা ইমান ধুনীয়াকৈ গাইছে কবিতা এতিয়া মোক আজি তোমাক বুজি পালানে মানে কবিতাটো বুজি পালানে সুধিছে মই বুজাই দিওঁ নেকি অমিকুই ক'ত গৈছিলা তুমি দিল্লীলৈ গৈছিলোঁ মিটিং আছে বুলি বক্তৃতা পাহৰি গালোঁ এটি গান ইন্দিৰা পেহীদেৱে মুচলিলে কাণ
বিচনা চিচনা পাৰি কৰি কাপোৰখিনি জাপি হৈ গ'ল এতিয়া ভাবিছোঁ গাটো ধুই আহোঁগৈ এফালে যাব লাগিব যাওঁতে মই আপোনালোকক কম ক'ত যাম সেইকাৰণে সম্পূৰ্ণকৈ ভিডিঅ'টো চাই থাকক আৰু মুখত দেখিছেনে কিবি লগাই থৈছোঁ স্কাৰ্ফ এটা লগাই থৈছোঁ মই মিল্ক আৰু চল্ট নিমখ আৰু গাখীৰৰ এইটো হৈছে খুব ধুনীয়া আৰু ইমানেই বেছি কালিখন মিহি হৈ যায় ইমানেই কোমল হৈ যায় আপোনালোকে ইউজ কৰিলে গম পাব মিল্ক আৰু চল্টৰ আপোনালোকে কোনটো স্কাৰ্ফ ইউজ কৰে মোক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব মই এইটো কৰোঁ দেখালৈ বাকী এতিয়া মই গাটো ধুই আহোঁগৈ গা ধুই লগ পাই আছোঁ হেই গাইজ মই গা পা ধুই কৰি ওলাই মেলিও আহিলোঁ এতিয়া মই আহিছোঁ মোৰ লগৰ এজনীৰ ঘৰলৈ তাইৰ আজি বাৰ্থডে হয় চ' মই ওলাই আহিলোঁ এয়া মই স্কুটিৰ ওপৰত আৰু মই এতিয়া আহিছোঁ গেলাবিল নদীৰ ওচৰতে আছোঁ এতিয়া মই যাওঁ তেওঁলোকৰ ঘৰলৈ আপোনালোকক ক'বলৈ নহ'লে যে সেইকাৰণে ৰখি পেলাই কৈ লৈছোঁ যে মই তেহেঁতৰ ঘৰলৈ যাওঁ ব'লক এতিয়া যাওঁ মই আহি পাই গ'লোহি আৰু এয়া হৈছে আমাৰ বাৰ্থডে পাৰ্টি আৰু বাৰ্থডে গাৰ্ল আছে ভিতৰত পুৰা খং কৰি আছে ঐ ইয়াসমিন ইয়াসমিন ঐ ইয়াসমিন গুড এপিলা ক্লাছ পোৱা আছে মোক তই হেপী বাৰ্থডে এই যে আমাৰ বাৰ্থডে গাৰ্ল তাৰ মাথা গৰম কেলে গৰম নাজানো চল লগ পাইছোঁ মোৰ ফালৰ পৰা তাইলৈ বুলি মানে আমাৰ বাৰ্থডে গাৰ্ললৈ বুলি এটা সামান্য উপহাৰ আৰু আমাৰ খানাও ৰেডি অলমষ্ট হৈ গ'ল ইয়াত চিকেন কাৰী বনাই আছে আৰু এইফালে বনাই আছে পোলাও হোৱাগৈ নাই বনাই আছে আৰু সকলোবোৰ আৰু এইফালে চলি আছে ছাৰপ্ৰাইজ পাৰ্টি সকলোৱে বেলুন ফুলাই আছে একদম আৰু ময়ো বাৰ্থডে চাৰ্থডে খাই মেলি এয়া ঘৰৰ ফালে যাত্ৰা আৰম্ভ কৰিলোঁ ব'লক হেই গাইজ ফাইনেলি আহি ঘৰ পাই গ'লোহি এতিয়া বাজিছে 5:15 দিনটোত কি কৰিলোঁ প্ৰায়খিনি আপোনালোকক দেখুৱালোঁ গতিকে এতিয়াও বহুত সময় হ'ল আৰু বহুত দীঘলীয়া হৈ যাবগৈ ভিডিঅ'টো গতিকে ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিওঁ যদিহে ভিডিঅ'টো ইমানকণমানকৈ হ'লেও চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু যদিহে আপুনি নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল বটনটো ক্লিক কৰি দিব আৰু অল কৰি দিব যাতে মোৰ সকলোবোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকলৈ গৈ থাকে আৰু আপোনালোকে হাউটকৈ আহি পেলাই মোৰ ভিডিঅ'বোৰ চাব পাৰে গতিকে আজিলৈ সামৰিলোঁ পুনৰ এটা নতুন ভিডিঅ' লৈ পেলাই আহিম আপোনালোকৰ ওচৰলৈ তেতিয়ালৈকে সকলো ভালে থাকক সুস্থ থাকক বাই বাই